নমস্কাৰ। 31 ডিচেম্বৰ খুৰীহঁত চবে বহি আছো আমি। লাষ্ট বুলি আমি সকলোৱে লগ লাগি পেলাই পুৰণা বছৰটো কেনেকুৱা গ'ল খুৰী? ভাল গ'ল। এতিয়া নতুন বছৰটো ভালদৰে যাওক বুলি ভাবিছো আৰু ন সকলোৱে। তোমাৰ কেনেকুৱা গ'ল? ভালে ভালে গ'ল। আপোনাৰ পিছে ভাল হ'ল। কিছুমানৰ যে ভাল নাই হোৱা বুলি কৈছে। জুবিন দাটো সকলোকে সুধি হেৰি হৈ গৈ গৈছে ন? আছে কৈ গৈ আছে শুনিবচোন। হ'ব তই কওঁনে নকওঁ? হ'ব ক'বলৈ মন নাই পিছে দেই। এয়া ৰিলছ মেন। আপোনাৰ পিছে কেনেকুৱা গ'ল নতুন বছৰ পুৰণা বছৰ? ভালে গ'ল দেই। আহিবলগীয়া দিনটো ভাল হ'লে হয় আৰু আমাৰ সকলোৱে তেনেকৈ লগ লাগি চাহখিনি খোৱা হৈছে দেখিছে নহয়। এইবিলাক সকলোৱে যোনে কোনে কেনেকৈ আনিছে মানে কোনোবা মিক্সাৰ কোনোবা বিস্কুট তেনেকৈ আনিছে। সকলোৱে তেনেকৈ লগ লাগি খায়ো ভাল লাগে নহয়নে? দেখিছেনে চাহ ভাগ খোৱাত পৰা ব্যস্ত। ভিডিঅ'টো অকণমান মানে স্পীড কৰি দিছোঁ নহ'লে যে আমনি পাই যাব, ইমানেই দীঘল হৈছিলে ভিডিঅ'টো সেইটো কাৰণে। দেখিছেনে কিমান সৰুৰ পৰা ডাঙৰলৈ কিমান মানুহ। এজনী আকৌ আমাৰ বাইদেউ হয়, এয়া খুব জমনি কৰি আছে মানে তাৰে মই ভইচ দি দিলোঁ। বহুত কিবা কিবি কৰি থকা হৈছিলে সেইটো কাৰণে জোকাৰি থকা হৈছিলে। দেখিছেনে এজনী বেটীহঁত ঠাই দিছে সকলোৱে কেনেকুৱা গ'ল বাৰু 1 জানুৱাৰী 31 ডিচেম্বৰ। মোৰ কিন্তু ভালেই গৈছে কিন্তু ভিডিঅ'বোৰ দিবলৈহে পোৱা নাই। এয়া শেষৰ সময় দেখিছে যাবলৈ মানে হ'লগৈ আৰু গধূলি হৈ গ'ল দেখিছে ন, দিনতে অহা মানুহ গধূলি হৈ গ'ল। সকলোৱে কাৰ ক'ত পিকনিক খাইছে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই।